টাইম-8ৰ দৰ্শকক আমি এই মুহূৰ্তত দেখুৱাইছো বিশেষ এখন ফটোগ্ৰাফ। এই ফটোগ্ৰাফখন টাইম-8ৰ হাতলৈ আহি পৰিছে। এই ফটোগ্ৰাফত যিসকল সদস্য আপোনালোকে দেখিছে, সদস্যসকল আলফা স্বাধীনৰ বুলি সন্দেহ কৰা হৈছে। অসম অৰুণাচল সীমান্তৰ তিনিচুকীয়াৰ জাগুনৰ বনাঞ্চলত বাহৰ পাতি আছে আলফা স্বাধীনৰ এই বিশেষ দলটোৱে। প্ৰতিগৰাকী সদস্যৰ হাতত মাৰণাস্ত্ৰ দেখিবলৈ পোৱা গৈছে। অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত আলফা স্বাধীনৰ যিটো দল আপোনালোকে প্ৰত্যক্ষ কৰিছে, দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে। তিনিচুকীয়াৰ জাগুনৰ ফাৰেং বস্তিৰ পৰা আৰম্ভ কৰি বনাঞ্চলৰ ভিতৰুৱা অঞ্চলত আৰক্ষী আৰু এই দলটোৰ মাজত যথেষ্ট গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে। গুলিয়াগুলিৰ ঘটনাত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱা নাই, কিন্তু আৰক্ষীৰ ওচৰত আহি পৰা তথ্য অনুসৰি এই বৃহৎ দলটোৱে উজনি অসমত কুটাঘাত কৰাৰ পৰিকল্পনা কৰিছিলে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে, প্ৰতিবাদ হৈ থকাৰ সময়তেই আলফা স্বাধীনৰ এটা বৃহৎ দলে এইদৰে উজনি অসমত প্ৰৱেশ কৰাৰ বিশেষ খবৰ চোৰাংচোৱাৰ হাতত আছিল আৰু এই চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰিয়ে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাইছিলে। এই অভিযানৰ সময়ত বৰ্তমান সময়তো অভিযান চলি থকা বুলি জানিব পৰা গৈছে আৰু আলফা স্বাধীনৰ এই বৃহৎ দলটোৱে বিৰুদ্ধে অভিযান চলি আছে। কিন্তু যিকোনো মুহূৰ্ততে উজনি অসমত কুটাঘাত সংঘটিত কৰাৰ বাবে চেষ্টা কৰি আছে আলফা স্বাধীনে। ইতিমধ্যে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাও সেই কথা জনাইছে যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তেওঁলোকে হাতে কামে লাগিব বুলি উল্লেখ কৰিছে। এক প্ৰকাৰৰ ভাবুকিও পৰেশ বৰুৱাই প্ৰদান কৰিছে। গতিকে বৰ্তমান সময়ত ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। তাৰ মাজতে আৰক্ষী হস্তম হৈ পৰিছে। আৰক্ষী সঞ্চালক প্ৰধানৰ তৰফৰ পৰা বিশেষ নিৰ্দেশ দিয়া হৈছে যাতে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হয়। আৰু আমি আপোনালোকক এই মুহূৰ্তত পুনৰবাৰ সেই ফটো দেখুৱাইছোঁ। এইসকল আলফা সদস্যই কুটাঘাত কৰিবলৈ সীমান্তৱৰ্তী অঞ্চলত থকা বুলি জানিব পৰা গৈছে।